ঘৰৰ তলাটো ভালকৈ মাৰি লওঁ, তেতিয়া চুৰটো সোমাব নোৱাৰে আৰু মানুহো সোমাব নোৱাৰে বাৰু। সেইকাৰণে তলাটোকে মাৰি লৈছোঁ, তাৰপৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিম। হৈ গ'ল তলাটো মৰা হৈ গ'ল। ৱেলকাম টু মাই চিন্তু ব্লগ। আজি ছট পূজাৰ কাৰণে এটা ব্লগ বনাব আৰম্ভ কৰিছোঁ, যাতে আমি আপোনালোকক দেখাব পাৰিম যেনেকৈ ছট পূজা, গোলাঘাটৰ ছট পূজাৰ কাৰণে এটা ব্লগিং। চ' গাইজ, আনাৰ কাৰণে মোৰ ভিডিঅ'টো ভালকৈ পোহৰ নাহিব পাৰে। মই চেষ্টা কৰিম যাতে ভিডিঅ'টো ভালকৈ আপোনালোকক দেখাব পাৰে। ৰাতিপুৱা হৈছে না, মোৰ মোবাইলতে ভিডিঅ' কৰিছোঁ, DSLR নাইতো, সেইকাৰণে আন্ধাৰো হৈছে। চ' গাইজ, মই আপোনালোকক দেখাম এতিয়া নাচ, তাৰপৰা ডেন্স কৰি আছে, আপোনালোকক দেখাব চেষ্টা কৰিম। চাওক কেনেকুৱা এনেকুৱা লাগিছে যে ভাগাৰ ঠাণ্ডা লাগিছে, গৰম উঠি যাব। চ' গাইজ, এতিয়া মই আপোনালোকক ধনশিৰিৰ অলপমান তাৰ ৰূপটো দেখাম নদীখনৰ। এইখনত এনেকুৱা লাগিছে গোটেই মাজুলীখনৰ নিচিনা, এইফালে এটা বাট এৰি দিছে বালিয়ে। চ' গাইজ, এতিয়া মই আপোনালোকক দেখাম যিখন এঙাপাৰা দলং, তাৰ ওপৰৰ মেইন দলঙৰ ওপৰত তলৰ নজাৰাটো চব কেনেকুৱা লাগিছে। বহুত ধুনীয়া লাগিছে ওপৰৰ পৰা চাবলৈ, ইমান মানুহ আহিছে। চ' গাইজ, ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু বিচাৰি দিব আজি মানে